পাঠি ভৰি নকৰিছে নাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানে প্ৰথমতে কলকে দেৱালী হিয়াৰ পৰা শুভেচ্ছা যাচিছোঁ যাতে সকলোৱে একা ধৰণে বোম চোমবিলাক মাৰে মানে কম বোম মাৰাটো এইবাৰ বন্ধ কৰাৰ নিচিনা হৈছে নহয় মানে কিমান বাৰ হালিছে অলপ অলপ সেইকাৰণে অলপ অলপকৈ লৈ আহিছোঁ এটা দুটা কিবা কিবি আৰু মানে গাইজ আমাৰ হেৰিত মানে বাহিৰত মানে চাকি দিব নাপায় মানে যোনটো খলা চাকি যোনটো তেলৰ মিঠাতেলৰ সেইটো মানে এটা দিবা লাগি নাপায় বাহিৰত তো সেইকাৰণে মম জ্বলাওঁ আমি আমাৰ এইখিনি সেনেকুৱা আছে কিছুমান আৰু ইফালে বাৰু পাৰেই সেনেকৈ তো ইয়াতে এটা কলহ বুলি এটা পুতবা লাগিব এফালে ই পুতব তাৰপিছত জ্বলাই দিম আৰু ইফালে মানে গাইজ দেৱালী বুলি একটা ফুল ৰেডি হৈ ল'লো মানে গা পা ধুই আৰু ইয়াতে মানে কলহ পুলি এটা লগাই দিয়া হ'ব আমাৰ তাতে আৰু মানে মই নলগাওঁ বাৰু সি ইয়াতে লগাব ইয়া কাটি আছে ধুনীয়াকৈ সেয়া অকণমান সেই হৈছে কেমেৰাটো আৰু গাইজ মানে মই এতিয়া যাওঁ আমাৰ দোকানলৈকে আমাৰ এখন দোকান আছে গাইজ সৰুকৈ হা অঁ বমকেইটা তৰি তাতে থৈ দিছোঁ তাতে আছে ঘৰত আৰু গাইজ মানে আমাৰ তাৰমানে এখন সৰুকৈ দোকান আছে আৰু ইফালে দোকানত ফাদাৰ আছে মই তালৈকে যাওঁ মানে ফাদাৰে এই ভাত খাব আহিব সেইকাৰণে মোক তালৈকে মাতিছে তালৈকে যাওঁ এতিয়া পিনি যাওঁ সেইকাৰণে মানে এখন হৈছে ধুনুহঁতকৰ এটা ধুনুহঁতৰ আজি চাকি দিব এইটোৱে মাতিছে মোক অন্তৰ হাই বেৰি ব্লগ বনাইছা নাই দে মই দেৰিকৈ আহিম দেই বাই বাই দোকানত যাওঁ মই বাই বাই গাইজ এই ব্লগ বনাই আছে চাব ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু এইফালে ধানগিলাকো চাওক পকিলে মানে কাটবা পৰা হৈছে সেই আৰু গাইজ এইফালে চাওক পুৰা কলগছ লগাই দিছে ইয়াতে মানে চাকি দিয়া হ'ব আৰু মানে গাইজ মই যি কওঁ মানে সেই আৰু বুলি ক'লে সেইটো মানে বহুতে ডাইলগ আমি কয় বাট সেইটো ডাইলগ মই যেতিয়া ক'বা একো নকয় তেতিয়া মই সেই আৰু বুলি কওঁ আৰু ইফালে বিশাল লগতো হাই গাইজ আৰু ফুৰিব আহিলে হা ফুৰিব আহিলোঁ আৰু মানে ফুৰিব আহিছোঁ ইয়াত লৈ আহিছোঁ গাইজ দোকানলৈকে এই পামেই আৰু দোকান ফাদাৰ এতিয়া যাব মই অকণমান থাকি যাম আৰু দেৱালী কি কি হৈ থাকে মানে পালোঁ এতিয়া দোকান মই আগতে পাইছিলোঁ বাৰু অকণমান ভিডিঅ' কৰিব এই কিবা মানুহ হৈছিল আৰু এইফালে এইখনে এখন সৰু দোকান মানে ইখনে দিয়ে সেনেকৈ আৰু খাই আছোঁ আৰু নেকি সেই আৰু ইখনে দিয়ে চলি আছোঁ এনেকৈ বিচাৰ নহয় ইখন ইফালে এই ৰকম আৰু যদি এই মালখনত মাৰি দিলে হ'ল পইচা মোক যদি দি দিয়ে কোম্পানী নেকি এইফালে এৰকম এই কিবা কিবি আছে সেই আৰু নেকি এইফালে এইটো ইখন হৈছে আমি পঢ়া স্কুল LP স্কুল এইটোৰ নাম হৈছে 252 নম্বৰ চটনগাঁও প্ৰাথমিক বিদ্যালয় আৰু এইফালে এই আৰু এটা বস্তু চাওকচোন এইটো গাইজ এলটো কিমান কাম কৰি থাকে দেখিছে নাই এতিয়া এটা বোম মাৰিব ওলাইছোঁ এইটো প্ৰথম দেৱালী ফাৰ্ষ্ট বোম গাইজ যাৱই এইকেইটা কাম নাই কি আনিছি নেগেল গাইজ নেগেল দেখিছে না পু কৰি আছে গাইজ এই নাযায় দে গাইজ ঘৰত যাই মাৰিম বেলেগকে দেখে আছোঁ আৰু গাইজ মানে সেইটো বমটো নেগেলে আৰু ইফালে মই পালোঁ এই পুৰা ঘৰ পাই পেলাই দেখিলোঁ কি আমাৰ বাটতো তাৰমানে এইটো পুলিটো এৰকম লগাই দিছে সৰুই আৰু ইফালে চাচোন কি লাইট লগাই দিছে এইটো চাইকেলৰ যি ভল্টিবত লগাই আৰু পিনি এটা লগাইছিলোঁ ক'ৰবাত গাইজ এইটো লগাইছে আৰু ইফালে সেইখন কিবা আকুট বিকুট কৰি থাকে সিও সৰু চলি না আৰু ইফালে হেৰি লগাই দিছে আৰু আমাৰ মানে গাইজ বাহিৰত চাকি দিবা নাপায় মানে সেইটো আগৰ পৰা পৰম্পৰা চলি আছে যিহেতু আমি মমে দিওঁ মানে বাহিৰত এইৰকম দি দিওঁ আৰু ইফালে সি বোম আনিবা গৈছে কিবা কিবি মই কেইটামান তেতিয়া আনিছোঁ আৰু ইমান মানে এইবাৰ বোমটো মাৰা ইমান নিষেধ কৰি দিছে বেছিকৈ বুলি পেলাই এইফালে মাৰি আছে কেউফালে ইফালে এৰকম পুলিটো লগাই দিছে দেখি আছোঁ আৰু কাটাতকে কৰিছোঁ গাইজ মানে মোৰ এটা কমেণ্ট আহিছিল তই সেই কথা ক'লি শান্তিয়ে এনেকৈ লৰাই থকা মানে এইখন নলৰালি মই কথাই নলওঁ মুখৰ পৰা আৰু এইটো বাৰু কমাম বাৰু আৰু ইফালে চাওক ধুনীয়াটোত দেখিও চাকি তাকি জ্বলাব আৰু ইফালে পৰিৱেশটো পূৰা গধূলি হৈছে এতিয়া অলপমান ভাল লগা হ'ব মানে সেই আৰু মানে গাইজ হেৰিত দেৱালীত মেইনলি কি হয় মানে কেউফালে যিগিলা লাইট চাইট মানে পোহৰৰ উৎসৱ এটা পাতে কাৰণ মানে শ্ৰীকৃষ্ণৰ কিবা আগমন ঘটে নে কি বুলি আছে মই ইমান নাজানো বাৰু গাইজ যি জানিম নেক্সট দেৱালীত মানে ভালকৈ কম যি জানো আৰু ইফালে পূৰা চলি আছে আৰু দেখি আছোঁ আৰু গাইজ ইফালে আহি পালোঁ পূৰা ধুনীয়াটোকৰ এই পূৰা এটা মোবাইল চাই আছে কি চাইছা ব্লগ বনাইছা নেকি বনাইছা নাই কিয় এনেকুৱা কৰা তুমি ব্লগ বনাইছা নাই বনা নাই কিয়া বোম মাৰবি নে এতিয়া ব'লা বোম মাৰোৱা আমাৰ তাত যাৱা গাইজ এই মানে অকণমান ভয় কৰে কিন্তু এতিয়া আমাৰ তাত বোম মাৰিম আৰু তাতে মাৰিম দেখাই আছোঁ আৰু সেনেকৈ কি নকৰোঁ আৰু সেই দেখাই আছোঁ আৰু নেকি সেই আৰু মানে গাইজ এতিয়া মই আপোনালোকক এটা বেলেগ ধৰণৰ সাংঘাতিক বস্তু দেখাবলৈ গৈ আছোঁ মানে ডেক'ৰেশ্যন এটা দেখাম সাংঘাতিক ডেক'ৰেশ্যন আৰু মই মানে সেইকেইটা বস্তু বেছিকৈ ভাল পাওঁ আৰু মই লগাম যেতিয়া মই ঘৰ বাৰী বনাম গাইজ আৰু ইফালে ৰাস্তা পূৰা সাংঘাতিক বস্তু এটা দেখাই আছোঁ ওচৰত যাই লওঁ যাই কেনে দেখাই আছোঁ
আৰু গাইছ সেই সাংঘাতিক বস্তুটো হৈছে মানে এইটোৱে চাওক ডেকোৰেশ্যন চাওক মাবে কেনে বনাইছি এই লাইট দি দিছি মানে পানী দি জ্বলা আৰু ইফালে লিচু লাইট দি দিছি মানে কেউফালে কি আল্টিমেট বনাইছি একদম চালিয়া লগা হৈছে মানে সেই আৰু চাবালা কেনেকে এখন কি কৰিছে এইবিলাক সাংঘাতিক কাম কৰিছে আৰু ইফালে এইবিলাক আছে আৰু গাইছ ইফালে বাইদেউহঁতৰ দিকে এয়া পুৰা চাকি তাকি জ্বলাই দিছে পুৰা কলগাছ এটা লগাই দিছে আৰু ইফালে পুৰা লাইনকৈ পাতি দিছে আৰু এতিয়া আমাৰ তাত গৈ আছোঁ আমাৰ তাতো পুৰা এয়া জ্বলাই দিছে মম আৰু সৰু এটা জ্বলাই আছে এতিয়া বম চম মাৰি থাকে আৰু ইফালে পুৰা এটা জ্বলাই দিছে আৰু তাৰপৰা আহিলোঁ মানে সিহঁতৰ বহুত এইফালে পুৰা এইৰকম আমাৰ তাত জ্বলাই দিছে বাটত এইৰকম সৰু ইফালে এডাল দিছে ইফালে তো ৱাল নাই না এই হেঙাৰ এটাই দি দিছে ইফালে এইৰকম জ্বলাই দিছে আৰু ইফালে কি কৰি আছে দেখাই আছোঁ পিছত মাৰিম বোলে অ' বম চম ক'ত বম নামাৰা নেকি বম ওলো বম বম মাৰবা লাগব আৰু গাইছ এইবাৰ ফাৰ্ষ্ট বম মাৰবা গৈছোঁ এইবাৰ দেৱালী প্ৰথম বম প্ৰথম মাৰবা গৈছোঁ কি হয় ক'ব নহয় বেলি নাই আৰু ইফালে পুৰা গাইছ মমডাল লগাই লৈছোঁ এইটো বম কৈ লাগে নহয় মাল্লা গাছ মাল্লা গাছ কি কৰে ব্লাক ব্লাক কে গেছি গাইছ ইফালে দি দিয়া আৰু মানে গাইছ এইটো নেগেলে এই হুচকে গেছি আৰু এটা ভালকে মাৰিম ৰ অকণমান পিছত মাৰি আছোঁ গাইছ দেখাই আছোঁ ইমান নিজে কেমেৰা কৰিম আৰু নিজে বম মাৰিম দেই এয়া এটা লৈ লৈছোঁ কিবা পুৰা নিজে মাৰিম এইৰকম লগাই লওক ঐ ফাল্টু নেকি অ' গাইছ জ্বলছি ঐ চাউণ্ড নাই আৰু এইফালে আছিলোঁ মানে আমাৰ তাত মাৰা হ'ল মানে আৰু আমাৰ পিছত মাৰিম আৰু এতিয়া ইহঁতৰ তাত যাম চাওক আমি যেনেকৈ পকৰা আছোঁ বোম মাৰাৰ টাইমত এনেকুৱা পকৰা নুঠিব দিয়ক মানে বোমটো বহুত সাংঘাতিক বস্তু আৰু বোম মাৰাৰ সময়ত সাৱধান হ'ব আৰু সেইকাৰণে এইবাৰ বোম মাৰা ইমান সেই বন্ধই কৰিছিল কমকৈ মাৰবা দিছে বাৰু আৰু সেইকাৰণে এনেকৈ লাইট চাইট লগাই দিয়ে আৰু কাৰণে এতিয়া ইহঁতৰ তাত গেছ হয় নে নহয় তাত বোম আনিছা নাই মোক মাৰবা নেদা কেলে নেদ এনেকৈ কৈছে মাৰিম বঢ়িয়াকৈ যাই পেলাই ইহঁতৰ তাতো আৰু পুৰা সাৱধান হ'ব বোমৰ চল ভাই অমৰা খাই দিয়া অমৰা মানে দমৰা গম পাইছা খাই দিবা দেই আৰু এইফালে পুৰা এইৰকম পাতি দিছে গাইছ সেনেকৈ সেই আৰু এতিয়া এতে বোম মাৰিম মানে এইৰকম পুৰা তাত ইয়াতে বোম মাৰা হ'ব ৰ জ্বলাই দি আছোঁ এটা কিবা ৰকাত জ্বলাই দিয়া হ'ব ৰ মই দেখি দি আছোঁ ৰকাত কেনেকৈ জ্বলাই কি কৰে গেল গাইছ গেল পাঠি ফৰি নকা দিছা নাই সাংঘাতিক মাৰিব চাব এইটো এইটো চাওক বোমাৰ ব্ৰেণ্ড হয় এই মালটো বেলেগ বস্তু এই সেউজীয়া বস্তুটো এইটো মাৰি আছোঁ অকণমান বেলেগ ষ্টাইলত মাৰি আছোঁ অকণমান কিবা ঠাণ্ডা কৰি পেলাই মাৰিম আৰু গাইছ কিবা সাংঘাতিককৈ মাৰা হ'ব এটা বোম চাই থাকক কেনেকৈ মাৰিব এইটো কি মাৰিব চাব দেই আৰু গাইছ চাওক তেল গাইছ ব্লাষ্ট হৈ গৈছে একদম ডাইৰেক্ট পুৰা সেইখিনি মাৰা গৈছিল গাইছ কাটা হৈ গৈছে চব এইফালে টিঙত লাগছে ৰোৱা গৈছে গাইছ কেওফালে একদম দেখছে কি পাৱাৰৰ বোম এটা মাৰিছোঁ গাইছ দেখা পালে কেনেকৈ মাৰিলোঁ মানে এনেকৈ বহুত বোম চোম মানে হেৰি কৰি থাকিব নোৱাৰা ফুটি থাকিব নোৱাৰা মানে চেনেলৰ কথা আছে ষ্টাইক লগাই দিয়ে মানে আজিকালি বোম এনেকৈ ফুটাই থাকিলে ষ্টাইক লগাই দিয়ে বেছিকৈ হেৰি কৰিলে আৰু এইখিনিলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আৰু মানে এনেকৈ লৈ যাওক আৰু পাছ হ'বলৈ বহুত নাই অলপমান আছে কিবা এটা কৰি দিয়ক আৰু এইখিনি কিবা অলপমান হেৰি আছে তো গাইছ এইটো আছিল এটা সৰু ভিডিঅ' যদি এই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো প্ৰেছ কৰিব তো আজিলৈকে বাই বাই লগ পাম এটা অন্য ভিডিঅ' তো আজিলৈকে বাই বাই জয় অসম।